আইতা আজি কি ৰান্ধিবা মানিমুনি শাকৰ জোল আইতা আজি কি ৰান্ধিবা ঔটেঙাৰে কাৱৈ মাছ আজি নৈৰ ঘাটলৈ যোৱা নাই নগ'লে জানো হ'ব এই আলু কচু ঢেকীয়া শাক গোটাই লৈ বজাৰলৈ নিলে সেই কাইলৈ সাজ মিলিব এইবিলাক খায়ে তোমালোকে নিৰোগী হৈ আছা আলু কচু ঢেকীয়া এইবিলাক তোমালোকে নিৰোগী কৰি ৰাখিছে তোমালোকক আৰু পিছে বৰকৈ চলা ফিৰা নকৰিবা কিয় তুমি জানো শুনা নাই অঁ COVID-19 কৰোণা আহিছে কৰোণা অঁ থৈ দিও তোৰ কৰোণাডাল যোৱা গৈ স্কুলত যাব বোধ হয় যোৱা যোৱা লাগিম দেই এটা हिंदुस्तान के हर नागरिक को बचाने के लिए आपको बचाने के लिए आपके परिवार को बचाने के लिए आज रात 12 बजे से घरों से बाहर निकलने पर पूरी तरह पाबंदी लगाई जा रही है ओ मोटा আপোনাৰ বেপাৰ হে গধূলি আৰু বজাৰ না কৰোনা মহামাৰী কোনো মানুহ কলৈকো যাব দিয়া নাই হ'ব দে পেংলাই কৰিব নালাগে আমি যেন মহামাৰী দেখাহে নাই কলেৰা লাগিলে সপ্তাহত গাঁও এখন ওচৰ হয় এটা শ্মশানত গৈ আহি নেপাৱে দুটা নিবৰেই হ'ল তোৰ ককা দেউতা মৰঙত মৰিল মোৰ আইতা কলেৰাত মৰিল মহামাৰী বসন্তত নমৰিলো কলেৰাত নমৰিলো এতিয়া মোক কৰোণাই মাৰিব থৈ দেও ও বটা অহংকাৰ নকৰিব ইটালী চীন আমেৰিকা হে এইবাৰ কিন্তু ভাৰতৰ পাল আৰু শুনক বটা বজাৰলৈ গ'লে পুলিচে কিন্তু ওলাব কথাটো কিবা ভাল লাগিল হেৰা এনেকৈ কি বহি আছা কিবা এটা আনা নহ'লে আজি চৌকা নজ্বলিব কি অঁ হেৰা নহ'লে মাষ্টৰ বুপাকে কোৱা নিশ্চয় কিবা এটা সহায় কৰিব তই কি ক'ব খুজিছ হা জীৱনত মই কাকো ভিক্ষা কৰি পোৱা নাই এই দুখন হাতেৰে পৰিশ্ৰম কৰি খাইছোঁ মই ভিক্ষা কৰি নাখাওঁ লাগিলে মই মৰিয়ে যাম বজাৰ ভালনে অঁ ভাল দিয়া স্কুল কলেজচোন বন্ধ আপুনি কলৈ যায় অকল দোকানে উদ্দেশ্য নহয় মোৰ স্কুলখনো এবাৰ চাই আহোঁ ৰ'বা এই ৰাস্তাৰে নগ'লে মনেই নপৰেচোন ক্লাছ পাতি নহ'ল বুলি স্কুলখন এবাৰ চাব নোৱাৰিমনে এই ৰাস্তাত লগ পোৱা মানুহ গছবোৰ নৈখন কিবা নোৱাৰোহে এৰি চলিবলৈ আহোঁ দিয়া ককা হাতত বৰশী দেখো আজি কিবা নতুন পৰিকল্পনা বোধ হয় বৰশী কেইটাত মামৰে ধৰিছে আইতা আজি কিবা বিশেষ নেকি কি হ'ল
ককা আইতা আজি আপোনালোকৰ ঘৰত ভাত খাম মই গোটেই বজাৰ সামগ্ৰী কৰি লৈ আহিছো সঁচাকৈ খাম এৰা শুনিছা চোৱাহিচোন চোৱাহি মাষ্টৰ উপায় কি আনিছে চোৱাহিচোন ককা আহাচোন আহা চাইকেলখন অকণমান ধৰাচোন মই মনাকেইটা নমাই লওঁ এইখন ধৰ আইতা বলা ককা আহা জীৱনত ইমান মৰম পোৱা নাছিলো নমস্কাৰ নমস্কাৰ দেশৰ সাম্প্ৰতিক অৱস্থাত আমি আটাই আজি চিন্তিত কৰোনা মহামাৰীৰ কবলত বিশ্ব আজি ত্ৰাসিত হৈছে ইয়াৰ সজাগতাৰ বাবে আমি গামাৰিমুৰি গাঁৱৰ নিকটৱৰ্তী বাসিন্দাই অৰ্পণ প্ৰডাকশ্যনৰ পৰা সকলো নিয়ম কানুন ৰক্ষা কৰি আমি এখন ছবি নিৰ্মাণ কৰিছোঁ ইয়াৰ লগত জড়িত সকলো সুখী ল'বলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ঘৰতে থাকক সুৰক্ষিত থাকক নিজৰ লগতে সমাজখনক ৰক্ষা কৰক